আৰু এইবাৰ যাওঁ অলপ ওলাই মানে বিহু মিটিং আছে তালৈ যাওঁ আৰু বিহু যিহেতু আহি পাল আৰু তাতে এবাৰ যাওঁ আৰু এইফাল আছে মোৰ ৰাজদূতখন একেবাৰে ডাইৰেক্ট ঘৰৰ পৰা ষ্টাৰ্ট আৰু বন্ধুসকল মই আইছো মানে মিটিং ষ্টাৰ্টেই হৈ গ'ল অলৰেডি আৰু ইফালে হৈছে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী দুজনে ভাষণ দি আছে আৰু ইফালে আমাৰ বিহু বলীয়া ৰাইজ আৰু ইফালে মই লাহেকৈ বহি গ'লো আৰু বন্ধুসকল কৰ বিহু কি বিহু যদি ক'ব লগা হয় তেতিয়াহ'লে এই পেটখনকে চাই লওক তো কেৰখাবাৰী ৰঙালী বিহু সন্মিলনী মানে কেৰখাবাৰী ৰঙালী বিহু আৰু বন্ধুসকল এয়া হৈছে প্ৰথম তালি মানে প্ৰথম তালি কিহৰ কাৰণে দিছে গম পাইছেনে মানে ইহঁতে মানে কৈ আছে মানে কমিটিখন ভংগ কৰি দিম মানে আৰু নতুন কৰি কিবা এটা বিহু আৰে ভাই নাই বেছি টাইম আৰু তুমি কৈ আছে ভংগ কৰি দিব বাদ দে আৰু সেই বুলি আৰু সকলোৱে তালি মাৰি সিহঁতকে আকৌ পুনৰাই দি দিল আৰু তো বন্ধুসকল কথাটো একেবাৰে সঁচা যে বিহুখন পাতিবলৈ বহুত কষ্টৰ মাজেৰে পাৰ হৈ যাব লগা হয় কাৰণ মানুহ এইকেইজনৰ দ্বাৰাই বিহু এখন পতা হয় কাৰণ ইমান বিশাল এখন গাঁৱৰ মানুহ ৰাইজ চাওকচোন আৰু এই কেইজন নিউ জেনেৰেশ্যনৰ দ্বাৰা আমি বিহুখন বহুত কষ্টৰ মাজেৰে আৰু বন্ধুসকল কালেকশ্যনৰ কথা কি ক'ম ঘৰে ঘৰে যাই পেলাই কালেকশ্যন কৰোঁ আমি ভিডিঅ' চাই থাকিব তেতিয়াহ'লে গম পাব আৰু তাৰে ভিতৰত কিছুমান মানুহ হেলেঙা দিয়েতো বৰ বেয়া লাগে আৰু ৰাইজৰ হৈ মানে মই মাননীয় সভাপতি মহোদয়ক চাহৰ কাৰণে অনুৰোধ জনাইছোঁ মাননীয় সভাপতি আমাৰ চাহৰ ব্যৱস্থা কৰিব লাগে মানে মিটিঙত আমাৰ চাহৰ মেইন চাহ খামে নাকি খালি চাহ খাব আহিছ নেকি তই জাগা চাহ খাব আহিছ চহি মাৰছা চহি মাৰছা সেইটা খাটাওতে চহি মাৰিবি খালি চাহ না মিটিঙত আহিলে চাহ এই একটা আছে খালি চাহৰ ঠাণ্ডা খালি আৰু গাইছ আমাৰ মিটিংখন একদম ধুনীয়া প্ৰকৃতিৰ মাজত চাহ নাই ইফালে সন্ধিয়া হ'লে একদম চৰাইবিলাকৰ কোলাহল মানে পূৰা বহে আৰু সন্ধিয়া আৰু ইফালে আছে আমাৰ এটা চাব চেণ্টাৰ ধুনীয়া পৰিৱেশৰ মাজত আমাৰ মিটিংখন আৰম্ভ কৰা হৈছে আৰু ফাইনেলি আছে আমাৰ টোপলা আহি গ'ল এইকাৰণে পাছত বহা না তই এই মাৰি থকাৰ কাৰণে সেইকাৰণে পাছত বহা পাছৰ ব্ৰেঞ্চৰ মানুহ না এই মাৰি থাকিব লাগে তো চালা নহয় আৰু বন্ধুসকল এবাৰ হৈছে আমাৰ টি ব্ৰেক তো মাৰ হাত কালি আৰু এই আমাৰ আহিপাল চাহ আৰু এইফালে অলপ বেছি থকা চাহ কোনটা আছে দুটা ঢালি লওঁ এতিয়া অলপ বেছি আছে আৰু মোক লাগে বেছি থকা চাহ অলপ লৈ ল'লো বৰ্তমান আমাৰ টি ব্ৰেক আৰু বন্ধুসকল মিটিং কৰোঁতে মানে আমাৰ ৰাতি হৈ গ'ল যাৰ কাৰণে লাইটৰ ব্যৱস্থা কৰা হৈ আছে আৰু এইফালে টাৱাৰ লাইট উঠাই দিয়া হ'ল ফাইনেলি গাইছ আমাৰ লাইট আহি গ'ল আৰু এতিয়া সন্ধিয়া 7 বাজিল আৰু গতিকে বাকী কামখিনি আয়োজনখিনি এতিয়া কৰা হ'ব মানে শাখা কমিটি বনোৱা হ'ব বন্ধুসকল এই পৰিৱেশটো একেবাৰে বহুতেই ভাল লাগিছে এই সন্ধিয়াৰ পৰিৱেশটো সকলোৱে একত্ৰিত হৈ পেলাই এই আলাপ আলোচনাখিনি সঁচাই স্মৰণীয় আৰু আমাৰ বিহু যিহেতু 4 বহাগ আৰু কেৰখাবাৰী ৰঙালী বিহু সন্মিলনী তো আহিব সকলোৱে 17 এপ্ৰিল আৰু ফাইনেলি গাইছ আমাৰ মিটিং বৰ্তমান শেষ পাল আৰু সকলো ৰাইজ উঠিল এবাৰ ঘৰ মোৱা হ'ব অকলে তো কেনেকৈ লাগিলে তোৰ মিটিং মজা বঢ়িয়া না আৰু আমাৰ 4 বহাগ যিহেতু ফাইনেল হৈ গৈছে তো সকলো মোৰ ফ্ৰেণ্ডকে উঠি আছে ভাল লাগছে তো আমাৰ 4 বহাগ ফাইনেল হৈ গৈছে আমাৰ 4 বহাগ বিহু হ'ব গতিকে সকলো অসমবাসী ৰাইজলৈ মোৰ শুভেচ্ছা থাকিল বিহুৰ আগতীয়াকৈ তো আজিৰ ভিডিঅ' ইমানে তো বাই বাই টাটা জয় আই অসম